অসমৰ জনপ্ৰিয় অভিনেতা নিতেন গোস্বামী বহু বেয়া খবৰ। ই বেয়া খবৰ। আমাৰ চেনেলটো বৰ্তমান আহিছে, লাইক কৰা, ছাবস্ক্ৰাইব কৰা, কমেণ্ট জনাব। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ চেনেলৰ ফালৰ পৰা নিতেন গোস্বামী কলকাতাত আস্থান হৈ আছে আদৰ কৰা বহুদিনৰ আদৰ পৰা। সেইকাৰণে মোৰ চেনেলৰ ফালৰ পৰা জনাইছোঁ বহুত দিনৰ আদৰ পৰা কলকাতাত আস্থান হৈ আছে। কিয় কলকাতাত আস্থান হৈ আছে? গুৱাহাটী হস্পিটেলত ভৰ্তি কৰা হৈছে। যোৱা কালি আইচি ভৰ্তি কৰা হৈছে। নিতেন গোস্বামী এতিয়া শুদ্ধ হৈ আছে। লাহে লাহে শুদ্ধ হৈ আছে নিতেন গোস্বামী। অসমৰ জনপ্ৰিয় অভিনেতা নিতেন গোস্বামী আৰু এবাৰ অভিনেতা আহিব পাৰিব নিতেন গোস্বামী। সেইকাৰণে মোৰ চেনেলৰ ফালৰ পৰা জনাইছোঁ অসমৰ জনপ্ৰিয় অভিনেতা নিতেন গোস্বামী মোৰ চেনেলৰ ফালৰ পৰা আৰু এবাৰ অভিনেতা আহিব। সেইকাৰণে চিনেমা কৰিব পাৰিব নিতেন গোস্বামী। তুমি প্ৰতি সোনকালে শুদ্ধ হোৱা। সেইকাৰণে গুৱাহাটী হস্পিটেলত আইচি ভৰ্তি কৰা হৈছে। আপোনাৰ নিতেন গোস্বামী আইচি ভৰ্তি কৰা হৈছে। এয়ে আজি মোৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আপোনাৰ নিতেন গোস্বামী প্ৰতি সোনকালে শুদ্ধ হোৱা। নিতেন গোস্বামী ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। নিতেন গোস্বামী ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ প্ৰতি সোনকালে। এয়ে আজি মোৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ। জয়